চকুটো কি হ'ল? Hello everyone, কি খবৰ? Welcome back to my YouTube channel. মই এটা ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনালো। সো এতিয়া মই ওলাই কৰি ৰেডি যাবলৈ আপোনালোকে হয়তো গম পাইছে মই এতিয়া কলৈ যাব ওলাইছো। সো ভিডিঅ'টো চাই থাকক আৰু মানুহ আহিছে আৰু অলপ পিছত গৈ আছে। আহি গ'লে মানুহ আৰু মানুহ কেইজনমান আহিব বাকি আছে, তাৰ পিছত আমি যাম আৰু আমি আহি পালোহি আৰু বাটত আহোঁতে কোনো ধৰণৰ ভিডিঅ' কৰা নহ'ল আৰু এতিয়া ভিতৰলৈ যাম আৰু পৰিৱেশটো এইখিনিৰ পৰাই চাই বহুতেই ভাল লাগিছে আৰু ভিতৰলৈ যাই আছোঁ আৰু আপোনালোককো দেখাই আছোঁ। চ' আপোনালোকে অলপো স্কিপ নকৰি ভিডিঅ'টো চাই থাকক। আৰু আপোনালোকে যদি ইয়াত আহিলে শৰাই দিব বিচাৰে তেতিয়াহ'লে ইয়াতে দিব পাৰিব। আৰু এয়া হৈছে পাতিকিবৰী কীৰ্তন ভাগ আৰু অলপ পিছত আমি ভিতৰলৈ সোমাই যাম। চ' পৰিৱেশটো বহুতেই ধুনীয়া, আপোনালোকে যদি যোৱা নাই তেনেহ'লে এপাক চাই আহিব পাৰে। Welcome back to my YouTube channel. So মই এতিয়া আহি পালোহি পাতিকিবৰী সত্ৰত আৰু মানে থান আৰু সত্ৰ বুলি কোৱা হয় আৰু এতিয়া সকলোবোৰ আহিলে আৰু এতিয়া আহি পাইছেহি আমাৰ মানে আপাহত আৰু এইফালে আহি আছে। এতিয়া আমি এনেই ইফালে সিফালে মানে ঘূৰি ফুৰিছোঁ ফটো উঠিবলৈ ভাল ফটো কেইখনমান বোলো উঠোঁ আৰু চাই থাকোঁ ভিডিঅ'টো আৰু মই দেখাই গৈ থাকিম। চ' এতিয়া আহি আছে বহুত ইয়াত আৰু বহুত মানুহ আহিছে, কালি বোলে বহুত মানুহ হৈছিলে আৰু আজিও মানুহ হ'ব কিজানি। চ' আৰু মই সকলোবোৰ দেখাব চেষ্টা কৰিম আৰু আপোনালোকে যদি ওচৰে পাজৰে মানে চাই আছে কোনোবা যদি অহা নাই তেনেহ'লে আহিব পাৰিব, পৰিৱেশটো বহুতেই ধুনীয়া। চ' এপাক হ'লেও আহিব ইয়াত। পাতিকিবৰী সত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আৰু এইভাগ হৈছে কীৰ্তন চ' গাইজ এতিয়া আমি এনেই ঘূৰি আছোঁ আৰু এইভাগে হৈছে কীৰ্তন ভাগ আৰু এইফালে ধুনীয়াকৈ আমি ঘূৰি ফুৰিছোঁ। চ' আপোনালোককো দেখাম আৰু আপোনালোকেও আহিব, পৰিৱেশটো বহুতেই ভাল আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান যেতিয়া এপাক হ'লেও আহিবই। এতিয়া ব'লক মই দেখাওঁ।
সেইভাগে হৈছে কীৰ্তন ভাগ আৰু মই আপোনালোকক ভালদৰে দেখুৱাম। আৰু এইফালে পুৰা ধুনীয়া আৰু এইফালে হৈছে গেটখন আৰু এইফালে জিৰণি মানে বহুত যেতিয়া দূৰৰ পৰা মানুহবিলাক অহা হয় তাতে এইবিলাক ৰুম দিয়া হয়, থাকিব পৰা ব্যৱস্থা আছে আৰু ধুনীয়া এটা পৰিৱেশ। আপোনালোকেও আহিব। আৰু এইফালে আমাৰ বেহনা খাই কৈ দে এইফালে কোনফালে জিৰণি চাওঁতে ইমান মানুহ হোৱা নাই। কালি বোলে বহুত মানুহ হৈছিলে ইয়াৰ তুলনাত। আৰু আমাৰ এইফালে বনাই আছে কিবা কিবি। চ' গাইজ এতিয়া এনেই আমি বহি আছো আৰু এইফালে বনাই আছে কিবা কিবি। ইয়াৰ পৰিৱেশটো বহুতেই ভাল। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে এবাৰ আহিব। একদম ভাল লাগিছে, গৰম লাগি গৈছে। আৰু সেইটো মই কৈ আছো অলপ পাছত যাম আৰু এতিয়া ভাল লাগিছে। এতিয়া ফুৰিব আনিছো ইয়াত আৰু যদি চাব বিচাৰে ইনষ্টাগ্ৰাম চাই ল'ব আৰু ইনষ্টাগ্ৰামত লিংক ডিছক্ৰিপশ্যনত দি দিম। আৰু গাইজ আজি হৈছে মানে প্ৰেমৰ দিৱস আৰু আজি আমি দিনটো আহিছে পাতি দুখ লাগে নে? দুখ বাৰু মানে দুখ। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ আৰু সকলোৱে খোৱা মেলা হৈ গ'ল। চলাবি নেকি মেনেষ্টা
ভালেই